আগৰ বছৰ নৱোদয়ৰ বাছনি পৰীক্ষাত অহা কেইটামান প্ৰশ্ন আমি চাম। এক নম্বৰটো কৈছে দুটা সংখ্যাৰ অনুপাত 2:3 আৰু প্ৰতিটো সংখ্যাৰ লগত 9 যোগ কৰিলে নতুন অনুপাতটো হয় 3:4। তেতিয়াহ'লে সংখ্যা দুটা কি কি? সংখ্যা দুটা কি কি আছিল আমি নাজানো, কিন্তু সংখ্যা দুটাৰ অনুপাত কৰিলে অনুপাত আমি পাম কিমান? 2:3। আৰু পিছত কৈছে যে যদি দুটা সংখ্যাৰ লগত আকৌ আমি 9 যোগ কৰি দিওঁ তেতিয়াহ'লে আমি নতুন অনুপাতটো কিমান পাম? 3:4। তেতিয়াহ'লে আমাক সংখ্যা দুটা লাগে। এতিয়া অপশ্যন দিয়া আছে 12, 18, 18, 27, 4, 12, 10 আৰু 15। এতিয়া আমি এটা এটাকে অপশ্যন চাম। প্ৰথমটো আছে 12 আৰু 18, হয় না? এতিয়া 12 আৰু 18ত যদি আমি 9 যোগ কৰি দিওঁ দুটাৰ লগত, অনুপাতটো এইটো হয় নে নহয় আমি চাম, হয় নে নহয়? কাৰণ সংখ্যা দুটাক আমাক ওলাব দিছে ন। এতিয়া সংখ্যা দুটা দিয়া আছে যে 12 আৰু 18, তেতিয়াহ'লে ইয়াৰ লগত দুটাৰে লগত যদি আমি 9 যোগ কৰি দিওঁ তেতিয়াহ'লে যদি নতুন অনুপাতটো 3:4 পাওঁ তেতিয়াহ'লে আমাৰ এনচাৰ হৈ গ'ল, হয় ন? তো এতিয়া আমি চাম যে 12ৰ লগত যদি আমি 9 যোগ কৰি দিওঁ আৰু 18ৰ লগত যদি আমি 9 যোগ কৰি দিওঁ তেতিয়াহ'লে আমি কিমান পাম? ইয়াতে পাম আমি ওপৰত পাম আমি 21, তলত আমি কিমান পাম? 27 পাম ন, তলত আমি পাম 27। এতিয়া এই দুটাৰ অনুপাতটো কিমান হ'ব লাগিব? 3:4। 3:4 হয়নে নহয় চোৱা। এইটোক আমি 3 বনাব লাগে ন। 3 বনাব লাগিলে আমি 7ৰে দিব লাগিব। 3, 7 গুণ 21, কিন্তু এইটো আকৌ 7ৰে নাযায়। 4, 7 গুণ 28 থাকিব লাগিছিলে, তেতিয়াহে অনুপাতটো 4 হ'লে হয় ইয়াতে। তো গতিকে এইটো নহ'ব, হয় ন? এতিয়া নেক্সট অপশ্যনটো কি আছে চোৱা, 18 আৰু কিমান আছে? 18 আৰু কিমান আছে? 27, হয় ন? এতিয়া 18ৰ লগত তুমি 9 যোগ কৰি দিয়া আৰু 27ৰ লগতো তুমি 9 যোগ কৰি দিয়া। এতিয়া ওপৰত চোৱা কিমান হ'ব? 27 হ'ব আৰু তলত কিমান হ'ব চোৱা? তলত হ'ব তোমাৰ 8, ইয়াতে আহিব নহয়, ইয়াতে আহিব 6 ন, ইয়াতে আহিব 6 আৰু ইয়াতে আহিব 3, হয় না? তো এতিয়া আমি অনুপাতটো ওলাম, হয় না? তো আমাক অনুপাতটোত কি লাগে? আমাক লাগে 3:4, হয় না? 3:4 হ'ব লাগিলে 3 পাব লাগিলে ইয়াতে আমি কি কৰিব লাগিব? 3, 9, হয় না? 9ৰে হৰণ কৰিব লাগিব। 3, 9 গুণ 27 আৰু ইয়াকে 9ৰে হৰণ কৰা, হয় না নহয়? আমি ইয়াতে 4 পাব লাগে, হয় না? আগৰটোক যিহেতু 9ৰে কৰিছোঁ, 4, 9 গুণ 36। তো অনুপাতটো আমি কিমান পালোঁ? 3:4। তেতিয়াহ'লে আমাৰ সংখ্যা দুটা কি হ'ব? 18 আৰু 27। পিছৰ ফালে আমি আৰু চেক কৰিব নালাগে, এইকেইটা আৰু আমি চেক কৰিব নালাগে, কাৰণ আমি এনচাৰটো পায়ে গ'লোঁ, হয় ন? তো এইটো হ'ল মানে কি একদম শ্বৰ্টকাট নিয়ম, হয় ন? এতিয়া চোৱা 2 নম্বৰ প্ৰশ্নটো চোৱা। A, B আৰু Cৰ মাজত কিমান আছে? 9,861 টকা, 3:11:5 এই অনুপাতত ভগাব লাগে। তেতিয়াহ'লে বিৰ ভাগত কিমান টকা পৰিব, হয় না? এতিয়া চোৱা মুঠ টকা কিমান আছে? মুঠ টকা ইমান, হয় না? এতিয়া প্ৰথমজনে পাব 3 ভাগ, মানে A পাব 3 ভাগ। তাৰপিছত কাৰ নাম কৈছে? বি পাব 11 ভাগ আৰু চিয়ে পাব কিমান? 5 ভাগ। তেতিয়াহ'লে আমি মুঠ কিমান ভাগ কৰিব লাগিব? চোৱা মুঠ কিমান ভাগ কৰিব লাগিব? মুঠ আমি কিমান ভাগ কৰিব লাগিব? 3 + 11 + 5 এইকেইটা ভাগ কৰিলে, যোগ কৰিলে আমি পাম কিমান? 19। আমি 19টা ভাগ কৰিব লাগিব। এই টকাখিনি আমি কি কৰিব লাগিব? 19টা ভাগ কৰিব লাগিব, হয় ন? আৰু বিয়ে কিমান পাব? 11। তেতিয়াহ'লে এই টকাখিনিক আমি 19 ভাগ কৰোঁ, চাওঁ এটা ভাগত কিমান পৰে, হয় ন? তো তোমালোকে যদি 9,861ক 19ৰে ভাগ দিয়া কিমান পাবা উত্তৰ? এইটো তুমি পাবা
এইটো তুমি পাবা 519 টকা পাবা, হয় না? 519 টকা পাবা। তাৰ মানে কি এটা ভাগত কিমান পৰিব? 519 টকা। তো এতিয়া আমাৰ কাৰ ভাগ ওলাব লাগে? বিৰ ভাগত কিমান পৰিব, হয় ন? বিৰ ভাগত কিমান আছে? 11 ভাগ। আৰু এটা ভাগত কিমান? 519। তো এতিয়া 519 টকাক যদি আমি 11ৰে পূৰণ কৰি দিওঁ তেতিয়াহ'লে আমি কিমান পাম? 5,709 টকা পাম, হয় না? গম পাইছেনে নাই? তেতিয়াহ'লে বিৰ ভাগ কিমান হ'ল? তেতিয়াহ'লে বিৰ ভাগ হ'ল 5,709 টকা। বুজি পালানে? বুজি পাইছেনে নাই? চোৱা, এ বি আৰু চিৰ মাজত মুঠ টকা কিমান আছিলে? ইমান। আৰু এইটো অনুপাততহে আমি ভগাই দিব লাগে। কিন্তু আমাক সুধিছে অকল বিৰ ভাগত কিমান পৰিব, তো বাকীখিনি আমি ওলাব নালাগে। তেতিয়াহ'লে আমি মুঠ কিমানটা ভাগ কৰিব লাগিব সেইটো আমি চাব লাগিব। এজনে 3 ভাগ, এজনে 11 ভাগ, এজনে 5 ভাগ, তো মুঠ 19টা ভাগ কৰিব লাগিব আমি, হয় ন? মুঠ আমি 19টা ভাগ কৰিব লাগিব এই মুঠ পইচাখিনিক। তো মুঠ পইচাখিনিক আমি যদি 19টা ভাগ কৰোঁ আমি পালোঁ কিমান? 519 টকা। তাৰ মানে এটা ভাগত কিমান পৰিলে? 519 টকা। এতিয়া বিয়ে কিমান ভাগ পাব? 11টা ভাগ পাব। গতিকে 519 টকাক আমি 11ৰে পূৰণ কৰি দিম, তেতিয়াহ'লে আমি বিৰ ভাগত কিমান পৰিব সেইটো পাই যাম, 5,709 টকা। ঠিক আছে? এতিয়া কুৱেশ্যন নম্বৰ 3টো চোৱা। দুটা সংখ্যাৰ লসাগু কিমান দিয়া আছে? 48। আৰু সংখ্যা দুটাৰ অনুপাত 2:3 হ'লে দুটা সংখ্যাৰ যোগফল কি হ'ব? তাৰ মানে ইয়াতে সুধিছে যদি দুটা সংখ্যাৰ লসাগুটো কি হয়? লসাগু মানে আমাৰ কি আছিল? লঘিষ্ঠ সাধাৰণ গুণিতক, হয় ন? লসাগু যদি 48 হয় আৰু সংখ্যা দুটাৰ অনুপাত কিমান আছে? 2:3, তেতিয়াহ'লে সংখ্যা দুটাৰ যোগফল কি হ'ব? এতিয়া সংখ্যা দুটাতো আমি নাজানো, সংখ্যা দুটা কি আছিল আমি নাজানো, কিন্তু সংখ্যা দুটাৰ অনুপাতটো জানো আমি। যে যি দুটা সংখ্যাৰ আমি যোগফল ওলাব লাগে সেই সংখ্যা দুটাৰ অনুপাতটো দিয়া আছে 2:3 আৰু ইহঁতৰ লসাগু দিয়া আছে। তেতিয়াহ'লে আমি সংখ্যা দুটা আকৌ ওলাব লাগিব। সংখ্যা দুটা ওলোৱাৰ পিছতহে আমি সংখ্যা দুটাৰ যোগফল পাম। এতিয়া সংখ্যা দুটা আমি কেনেকৈ ওলাম? আমিতো নাজানোৱে সংখ্যা দুটা কি আছিলে, হয় নে নহয়? আমি জানো নেকি সংখ্যা দুটা কি আছিলে? তো তেতিয়াহ'লে আমি এইটো কেনেকৈ ওলাম? আমি তেতিয়াহ'লে এইটো এনেকৈ ওলাম, লসাগু যি আছে 48, লসাগুটোক আমি কি কৰি দিম? এই অনুপাতৰ পূৰ্ব পদ আৰু উত্তৰ পদৰে আমি পূৰণ কৰি দিম, হয় ন? 2:3 এইটোৰে আমি ভাগ কৰি দিম, হয় ন? এতিয়া চোৱাচোন, 48ক যদি আমি 2ৰে ভাগ দিওঁ কিমান হ'ব? 2 2 গুণ 4 আৰু 4 2 গুণ কিমান হ'ল? 8। এতিয়া 3ৰে 24ক কাটিলে 3 8 গুণ 24, আমি কিমান পালোঁ? 8 পালোঁ, হয় ন? তেতিয়াহ'লে সংখ্যা দুটা কি হ'ব? সেই অনুপাতৰ লগত 8 পূৰণ কৰি দিলে হ'ল। তাৰ মানে অনুপাতটো আমাৰ কি আছিলে? 2:3। এইটো দুটাৰে লগত যদি আমি 8 পূৰণ কৰি দিওঁ তেতিয়াহ'লে আমি 8ৰ লগত 2ৰ লগত 8 পূৰণ কৰি দিম আৰু 3ৰ লগত আমি কি পূৰণ কৰি দিম? 8 পূৰণ কৰি দিম। তেতিয়াহ'লে আমি কি পাম? 16, 8 2 গুণ কিমান হ'ব? 16 অনুপাত 3 8 গুণ কিমান হ'ব? 24। তাৰ মানে সংখ্যা দুটা আমাৰ কিমান আছিলে? 16 আৰু 24, হয় নে নহয়? চোৱা, 16 আৰু 24ৰ যদি তুমি অনুপাত উলিওৱা তেতিয়াহ'লে তুমি 2:3 পাবা। আৰু 16 আৰু 24ৰ যদি লসাগু উলিওৱা তুমি কি পাবা? 48 পাবা। তাৰ মানে সংখ্যা দুটা আমাৰ কি হ'ল? 16 আৰু 48। তেতিয়াহ'লে 16 আৰু 48ক এতিয়া যোগ কৰি দিয়া, কাৰণ সংখ্যা দুটাৰ যোগফল বিচাৰিছে। 16 আৰু 48ক 16 আৰু 24ক যদি আমি যোগ কৰি দিওঁ তেতিয়াহ'লে আমি কিমান পাম? 16 আৰু 24, 6 4 হ'ল 0 আৰু 1 আৰু 2 3 আৰু আমাৰ হাতত আছিলে 1, হয় ন? হৈ গ'ল কিমান? 4। তাৰ মানে কিমান হৈ গ'ল? 40। তেতিয়াহ'লে সংখ্যা দুটাৰ যোগফল কিমান হ'ল? 40। গম পালা ন?